আচাৰ্য চাণক্যই কৈছিল, যিজন মানুহে নিজৰ গোপন কথা আনৰ আগত প্ৰকাশ কৰে তেওঁ নিজেই নিজৰ ধ্বংস মাতি আনে। কাৰণ বেজীৰ দৰে সৰু ফুটা এটাইও এখন ডাঙৰ জাহাজ বুৰাই পেলাব পাৰে। ঠিক তেনেদৰে আপোনাৰ এটা সৰু গোপনীয়তাই আপোনাৰ গোটেই জীৱনটো বৰবাদ কৰি দিব পাৰে। হাজাৰ বছৰ আগতে আচাৰ্য চাণক্যই অৰ্থশাস্ত্ৰ আৰু নীতিশাস্ত্ৰত এনে কিছুমান কথা লিখি থৈ গৈছে, যিবোৰ আজিও আমাৰ বাস্তৱ জীৱনৰ সৈতে 100% মিলি যায়। আজিৰ এই ভিডিঅ'টোত আমি চাণক্য নীতিৰ এনে 3টা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, যিকেইটা কথা বুজি পালে আপোনাক কোনেও কেতিয়াও ঠগাব নোৱাৰে। প্ৰথম কথা, আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি বা আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কি সেয়া আপোনাৰ অতি প্ৰিয় বন্ধুজনকো নক'ব। চাণক্যৰ মতে, আজি যিজন আপোনাৰ বন্ধু কাইলৈ তেওঁ আপোনাৰ শত্ৰু হৈ পৰিব পাৰে আৰু সেইদিনা আপোনাৰ সেই গোপন কথাই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ বিপদ কঢ়িয়াই আনিব। দ্বিতীয় কথা, যি হৈ গ'ল তাক লৈ চিন্তা কৰি থকাটো মূৰ্খামি। অতীতত আপোনাৰ দ্বাৰা কিবা ভুল হ'ল বা আপোনাক কোনোবাই ঠগিলে তাক লৈ মন বেয়া কৰি বহি নাথাকিব। জ্ঞানী মানুহে অতীতৰ ভুলৰ পৰা শিক্ষা লয় আৰু বৰ্তমানক উন্নত কৰাত গুৰুত্ব দিয়ে, কাৰণ বৰ্তমান সঠিক হ'লে ভৱিষ্যত আপুনি সুন্দৰ হৈ পৰিব। তৃতীয় কথা, সাপ এডাল যদি বিষাক্ত নহয় তথাপিও সাপে ফেট তুলি কামুৰিবলৈ যোৱাৰ দৰে ভংগীমা কৰিব লাগে, কাৰণ সাপে যদি নিজকে বিষহীন বুলি দেখুৱাই দিয়ে তেন্তে সৰু ল'ৰা ছোৱালীয়েও তাক শিল দলিয়াই মাৰি পেলাব। ঠিক তেনেদৰে আপোনাৰ পৰিস্থিতি যিমানেই বেয়া নহওক কিয় সমাজৰ আগত নিজকে কেতিয়াও অসহায় বা দুৰ্বল বুলি প্ৰকাশ নকৰিব, নহ'লে মানুহে আপোনাৰ সুযোগ ল'ব। আচাৰ্য চাণক্যৰ এই 3টা উপদেশৰ ভিতৰত কোনটো উপদেশ আপোনাৰ মন স্পৰ্শ কৰিলে কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা জীৱনৰ শিক্ষা সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।